ৰাঘৱ চিনেমাৰ বিষয়ে আলোচনা কৰিম। এইবাৰ ৰাঘৱ চিনেমা কোনেও নাচায়। বহুত ইউটিউবাৰে এইবাৰ ৰাঘৱ চিনেমা নাচায়। বহুত দল সংগঠনে এইবাৰ ৰাঘৱ চিনেমা নাচায়। এইবাৰ সঁচাকৈ যতীন বৰা গোটেই লছ খাব নেকি? আচলতে যতীন বৰাৰ ৰাঘৱ চিনেমাখন কিয় চাব বিচৰা নাই এই সম্পৰ্কে জানো আহক। অসমীয়া যুৱ মঞ্চই কিয় নাচাওঁ বুলি কৈছে চোৱাসকলে চাব কিন্তু আমি নাচাওঁ, চাব কিন্তু আমি নাচাওঁ। এইকাৰণেই নাচাওঁ যে যিজন মানুহে নিজৰ স্থিতিটো নায়ক হিচাপে চলচ্চিত্ৰ নায়ক আপুনি তেতিয়ালৈকে ঠিক আছে, আন্দোলনৰ পিছত যি এটা পৰিৱেশ আৰু পৰিস্থিতি হ'ল তাৰপিছতে কিছুমান মানুহৰ নেচাৰ তেওঁলোকৰ চৰিত্ৰটো আচলতে বহি প্ৰকাশলৈ আহে। আৰু অসমীয়া জাতিৰ লগত সঁচাকৈ যদি থাকে, অসমীয়া জাতিক যদি সঁচাকৈ নেতৃত্ব দিব বিচাৰে তেতিয়াহ'লে সঁচাকৈ অসমীয়া জাতিৰ বিপদৰ সময়তো আন্তৰিকতাই থাকিব লাগিব। চিনেমা অহাই নাই, টিজাৰ এটা মুকলি হৈছে, অসমৰ ৰাইজে বহু সংখ্যকে ছ'চিয়েল মিডিয়াত লিখিবলৈ লৈছে যে আমি চিনেমাখন নাচাওঁ। কিয়? যে তেওঁৰ প্ৰতি মানুহৰ আক্ষেপ আছে, তেওঁৰ প্ৰতি মানুহৰ ক্ষোভ আছে। আৰু মই নকওঁ যে সেই ক্ষোভৰ কাৰণে তেওঁ টকা কেইটামান লোকচান হ'ব লাগে, কিন্তু তেওঁলোকৰ উচতনিমূলক বক্তব্যত তেওঁলোকে ওলাই অহা সেই বক্তব্যত 5জনকৈ ল'ৰাই, অসমীয়া ল'ৰাই কিন্তু কি কৰিবলগীয়া হৈছিল? জীৱন দিবলগীয়া হৈছিল তেওঁলোকক। সেইকাৰণে আমাৰ অসমীয়া যুৱ মঞ্চৰ যিটো দৃষ্টিভংগী, আমি ব্যক্তিগতভাৱে প্ৰত্যেকেই ৰাঘৱ নামৰ যিখন চিনেমা আহিবলৈ লৈছে তেখেতলোকৰ প্ৰতি আমাৰ ব্যক্তিগত কোনো অসূয়া অপ্ৰীতি নাই, বেয়া মনোভাৱ নাই, কিন্তু আমি নাচাওঁ বুলি ব্যক্তিগতভাৱে এইটো এটা সিদ্ধান্ত কৰিছোঁ। বাকী অসমৰ ৰাইজে কৰিব যে অসমৰ ৰাইজ সঁচা নায়কৰ লগত আছে নে ভেজাল নাই। প্ৰথম অৱস্থাত যিকোনো চিনেমা এখন আহিলেই তাৰ ক্ৰিয়া প্ৰতিক্ৰিয়া আহে, কিন্তু পিছত দেখা যায় যে সেইখন চিনেমাই হিট হয়। এতিয়া এনে ক্ষেত্ৰত ৰাঘৱখনেই এইবাৰ চবতচাৰে হিট হ'ব নেকি? এনেকুৱা ধৰণৰো বা অসমীয়া জাতিটোৰ আগত যিটো খলনায়কৰ চৰিত্ৰ ল'লে সঁচাকৈ এই কা আন্দোলনৰ সময়ত, বা তেওঁ যে মুখা পিন্ধা এজন বদন, সেই স্বভাৱটোৰ কাৰণে, সেই ৰূপটোৰ কাৰণে আমি চাবলৈ নাযাওঁ বা মই চাবলৈ নাযাওঁ। কিন্তু কা আন্দোলনৰ কথাটো আনি একো লাভ নাই, কাৰণ দল জিকাব নোৱাৰিলে। গতিকে কা আন্দোলনৰ কথাটো একদম ইউজলেছ। কা আন্দোলনৰ ক্ষেত্ৰত যতীন বৰাক টানি যতীন বৰাক মানে ধ্বংস কৰাৰ চেষ্টা কৰাটো একেবাৰে ইউজলেছ। কাৰণ আমি মই ভাবোঁ যে প্ৰভোগ হ'ব নালাগে। যিবোৰ আমি আছোঁ, আমাৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাই, ৰাজনৈতিক আমাৰ আশা আকাংক্ষা নাই। আমি এণ্টাৰটেইনমেণ্ট ভাল পাওঁ, ভাল চিনেমা চাম, যি দেখিছোঁ তাৰ ওপৰত মন্তব্য। এছাম জেট নামৰ পপুলাৰ ইউটিউবাৰজনে সঁচাকৈ যতীন বৰাৰ ৰত্নাকৰ চিনেমাখন নাচাম বুলি কৈছে নেকি? যতীন বৰাক সুবিধাবাদী বদন বুলি কৈছে নেকি? নাই, কোৱা নাই। তেওঁ আচলতে ভাল চিনেমা হ'লে চিনেমা চাব বা তেওঁ চামহে বুলি কৈছে তেওঁৰ ভিডিঅ', কিন্তু শেষত তেওঁ ছাপোৰ্টহে। এজন ড্ৰাইভাৰৰ কেৰেক্টাৰক লৈ ছবিখন আগবাঢ়িছে যে মোৰ 30 বছৰ জাৰ্ণিত যি শিকিছোঁ তাৰে ৰত্নাকৰ কৰিলোঁ, 4-5 বছৰ ৰাঘৱ কৰিলোঁ। কি ভাল কি বেয়া ছবিখন চাওক, চাই পেলাই মতামত দিয়ক। আৰু মোৰ দৃঢ় বিশ্বাস আপোনালোকক মই হতাশ নকৰোঁ। ছবিখন আহি চাওক। আৰু টিজাৰটো আমি লঞ্চ কৰিলোঁ, যথেষ্ট দৰ্শকৰ পৰা সঁহাৰি পাইছে, খুব ভাল পাইছে। আমি এতিয়া এই অতি সোনকালে এটা গান এৰিম আৰু যথেষ্ট আশাবাদী, যিহেতু ৰাঘৱক লৈ গোটেই টীম কষ্ট অসমত যতীন বৰা ডাঙৰীয়াই ৰাঘৱ চিনেমা ৰিলিজ কৰিব। চিনেমা ৰিলিজ হ'ব, অসমীয়া ইণ্ডাষ্ট্ৰী আগবাঢ়ি যাব, যতীন বৰাই কোটি কোটি টকা ইনকাম কৰিব। তাত আমি মাথা মাৰি কিবা লাভ আছে জানো? যতীন বৰা ডাঙৰীয়াই পৰিশ্ৰম কৰিছে, কষ্ট কৰিছে, টকা ইনভেষ্ট কৰিছে। গতিকে সেই সম্পৰ্কত আমি মাথা মাৰি মাতি একো লাভ নাই। গতিকে মই এইটোৱে ক'ব বিচাৰোঁ মোৰ ফালৰ পৰা যে আপোনাৰ যদি টকা পইচা আছে, আপোনাৰ যদি সময় সুবিধা আছে, যদি আপুনি ইণ্টাৰেষ্টেড ফিল্ম চোৱাৰ কাৰণে, তেতিয়াহ'লে ফিল্ম চাব যাওক, কি কথা। তাতে আৰু কোনোবাই চাব নালাগে, কোনোবাই চাব লাগে, এইবিলাক কথা কয় বা কাৰ কথা কয়, এইবিলাক কৈ আৰু লাভ নাই। গতিকে মই এইটোৱে ক'ব বিচাৰোঁ, মই যদি সময় সুবিধা পাওঁ তেতিয়াহ'লে, পইচা পাতি যদি থাকে তেতিয়াহ'লে চাম, আৰু যদি সময় সুবিধা পইচা পাতিও নাথাকে তেতিয়াহ'লে নাচাওঁ, বিন্দাছ। মোৰ ফিল্ম চোৱা এইবিলাক মোৰ ইণ্টাৰেষ্টেড নাই, মই ইণ্টাৰেষ্টেড নহয় সেই বিষয়ত।
কিন্তু ৰাভাবিলাকৰ যিকোনো সভা সমিতি মিটিং এইবিলাকত কিন্তু মই প্ৰায় উপস্থিত থাকোঁ। এইবিলাক মই খবৰ পালে যিকোনো প্ৰকাৰে সময় উলিয়াই হ'লেও যাওঁ, কাৰণ আমি যদি নাযাওঁ, মই যদি নাযাওঁ, যাবনো কোনে, এনেকুৱা ভাবি সেনেকুৱা সভা সমিতিবিলাকত উপস্থিত থাকি এইখিনিয়ে কথা। এতিয়া আজিলৈ বাই বাই।